হেল্ল' ফ্ৰেণ্ড, আকৌ আহিলোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। আজি বনাম গাজৰৰ হালোৱা। গাজৰৰ হালোৱাটো কেনেকৈ বনাব লাগে ভিডিঅ'টো শেষলৈকে চাই থাকক। গাজৰখিনি চিলি হৈ গ'ল, এনেকুৱা হ'ব গাজৰখিনি। এনেকৈ ৰুকি ল'ব। গাজৰখিনি ৰুকি হৈ গ'ল, এনেকুৱা হ'ব। কেৰাহীটো গৰম হওঁতে কাজুখিনি কাটি লওঁ। কেৰাহী গৰম হৈ গ'ল, গাজৰখিনি কেৰাহীত ঢালি দিওঁ। এইখিনি ভালকৈ বনাই লওঁ। গাজৰখিনিৰ লগতে তেজপাত এটা দি দিব। গোন্ধটো ভাল হয়, হালোৱাখিনি ভাল হ'ব খাওঁতে। মিঠাটো নিজৰ হিচাপত ঢালিলেই হ'ল। এইখিনি ভাজি হৈ গ'ল, ইয়াতে গাখীৰখিনি ঢালি দিওঁ। তিনি মিনিটৰ কাৰণে ঢাকি দিব। 3 মিনিট হৈ গ'ল। গাজৰখিনি ভালকৈ হিলাই থাকিব লাগে। কিচমিচখিনি ঢালি ল'ব। লগতে কাজু বাদামখিনি ঢালি ল'ব। ভালকৈ হিলাই থাকিব লাগিব গাজৰখিনি। এটা এলাইচি দি ল'ব, গোন্ধটো আৰু ভাল হ'ব। ফাইনেলি গাজৰৰ হালোৱা বনাই ৰেডি। এনেকুৱা হ'ব গাজৰৰ হালোৱা। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। থেংক ইউ, বাই।